হে গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমে শিৱৰাত্ৰি পূজাৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ সকলোকে। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি পালোঁ বড়োবাসাৰ গাঁৱত। আগতে অহা নাছিলোঁ, তো এইবাৰ প্ৰথমবাৰ আহিছোঁ। আৰু এইখন এটা মন্দিৰ, ইয়াত এটা তলত মন্দিৰ আছে, পাহাৰৰ তলত, আৰু ওপৰত এটা আছে। তো তাত আৰু এইখন হৈছে ওপৰত যোৱা গেট। আৰু তাত যোৱা মানে ওপৰত যাবৰ কাৰণে চেণ্ডেলটো ইয়াত খুলি থ'ব লাগিব, জোতা চোতা ওপৰত লৈ যাব নোৱাৰে। এতিয়া আমি পাহাৰৰ ওপৰত গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো, চাই থকা। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আহি পাইছোঁ একেবাৰে ওপৰত থকা যিটো মন্দিৰ হয় তাত।